ঠাই বৰ ভাল নাছিল এতিয়া সেইবাবে তেওঁ বহু বদনামেৰে বদনামী হৈ গ'ল এতিয়া জ্ঞান চক্ষু মেল খাইছে যেতিয়া মই সহায় কৰি ভাল পাই তোমাক মই কিন্তু ভাল পাইছো দেই কিন্তু নাভাবিবা যে তুমি মোক সহায় কৰাবলৈ মই তোমাক ভাল পাইছো এই গগন গগৈ মোৰ প্ৰতি অত্যাচাৰ কৰিলে অত্যাচাৰৰ প্ৰতিবাদ কৰিবলৈ গ'ল তুমি যে মোক ছাপোৰ্ট কৰিছা প্ৰেমত কোনো হুৰুঙা নাথাকে প্ৰেমত থাকে যিমানে এতিয়া ভুয়ো দুই কেলত বহুত ব্যস্ত দাদা আপুনি মোক কি কাম এতিয়া তোমাৰ কাম এতিয়া মোৰ কাম আৰু মোৰ কাম ৰাজ মোৰ ভাই মই তাক যেনেকৈ কম যি কৰিবলৈ কম তেনেকৈ একমাত্ৰ জীয়েক আৰু মোৰ ভাই ক'বই নাছিলো হে সি যে ইমান সোনকালে চাকচেছ হৈ যাব দাম লাগি যাব আপোনাক এখন সহায় কৰিবলৈ পাই মই যে কিমান আনন্দিত হৈছো মই আপোনাক বুজাই ক'ব নোৱাৰো মানুহৰ ভাল হলে ভাল লাগে ফুটবল খেলপথাৰ ফুটবলটোৰ দৰে
তই ইমান অৰ্থভাৱে কৈছ বুলি মই কল্পনা কৰা নাছিলো তোৰে লেতেৰা স্বভাৱটোৰ কথা যদি মই আগতে জানিলোহেঁতেন তেতিয়াহ'লে মই তোৰ লগত কেতিয়াও বন্ধুত্ব নকৰিলোহেঁতেন আজি তোৰ বন্ধু বুলি ক'বলৈ ঘিণ লাগিছে Sono